মই আজি বনাবলৈ ওলাইছোঁ চৰাইবিনৰ তৰকাৰী। চৰাইবিন কেইটামানে আলুৱে তিয়াই থৈ দিছোঁ পানীতে। আলু দুটা সৰু সৰুকৈ কুকাৰটোত কাটি লওঁ। অলপ পানী দি ল'ম। কুকাৰটো বহাই দিম। বহাই দি তাৰপিছত দুটা চিটি হ'লে ৰৈ থাকিম। তিয়াই থোৱা চয়াবিনখিনি টুকি ল'লোঁ মই, আৰু এয়া আলুখিনি বাকলি গুচাই থৈছোঁ। এতিয়া গেছটো অন কৰি দিওঁ। ইয়াতে অলপ প্ৰয়োজন অনুসৰি মিঠাতেল দি দিওঁ। দুখিলা তেজপাত দিলোঁ। পিঁয়াজ এটা দিলোঁ। নহৰু অকণ থেতেলীয়া দিলোঁ। জলকীয়া গুড়া অকণমান দিছোঁ, আধা চামুচ। জিৰা গুড়া আধা চামুচ। মিট মছলা অকণমান দিলোঁ। হালধি অকণমান দিছোঁ। প্ৰয়োজন অনুসৰি নিমখ। এতিয়া অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। টুকি থৈ দিয়া চয়াবিন কেইটা ইয়াতে দি দিলোঁ। মই চয়াবিনখিনি ভাজি ল'লোঁ। ইয়াতে এতিয়া মই সিজাই থোৱা আলুখিনি দি দিলোঁ। অলপ ভাজি ল'ম মই, তাৰপাছত পানী এড কৰিম। ইয়াতে এতিয়া মই পানী এড কৰি দিছোঁ। আমাৰ এই চয়াবিনৰ দালি ৰেডি হৈছে। আমি অলপ পনীয়াকৈ খাম যে, সেইকাৰণে মানে এনেকৈ অলপ পনীয়াকৈ খোৱা গৈছে।
ইয়াতে অলপ গৰম মছলা দিলোঁ, আধা চামুচ। মোৰ চয়াবিনৰ তৰকাৰী ৰেডি হৈ গ'ল। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। এতিয়া মই গেছটো অফ কৰি দিম। চাওক, আমাৰ চয়াবিনৰ তৰকাৰী ৰেডি হৈ গ'ল। কালাৰটো চাওক কিমান ধুনীয়া আছে, খাবলৈ যে কিমান ধুনীয়া হ'ব। ভাল লাগিলে এবাৰ বনাই চাব এনেকৈ মোৰ দৰে। যদি বেয়া পায় নালাগে চাবলৈ।